এই প্ৰগ্ৰামটো বিশেষকৈ আমি ছাত্ৰ কি গুঞ্জ বুলি এটা প্ৰগ্ৰাম হয় যোনটো কংগ্ৰেছে লঞ্চ কৰিছে টু মেক শ্যোৰ দেট আমাৰ ল'ৰা ছোৱালীৰ আমাৰ ষ্টুডেণ্টছবোৰৰ ভইচ যাতে আমি হ'ব পাৰোঁ আৰু আমি যাতে তেওঁলোকক এই ফাইট ফৰ দ্য ৰাইটছ এডুকেশ্যনৰ ৰাইটটোক যাতে আমি যাতে তেওঁলোকৰ ভইচ হ'ব পাৰোঁ সেইটোৰ কাৰণে আমি এই প্ৰগ্ৰামটো ষ্টাৰ্ট কৰা হৈছে আপোনালোকে সকলোৱে দেখিছে চাগে কোটাত 17 জুনত ৰাহুল গান্ধীয়ে ষ্টাৰ্ট কৰিছে এই প্ৰগ্ৰামটো তো তাৰ পাছৰ পৰা আমি এইটো অল অভাৰ দ্য কাণ্ট্ৰি চলি আছে ষ্টেটতো হ'ল আৰু আজিৰ পৰা ডিষ্ট্ৰিক্ট ৱাইজতো হৈ আছে চ' ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আপোনালোকে সকলোৱে গম পায় যোৱা মে' মাহত নীট এক্সামৰ পেপাৰ লিকৰ পৰা এই প্ৰব্লেমটো বেছিকৈ ষ্টাৰ্ট হৈছে কিন্তু এইটো নহয় যে লাষ্ট নীট এক্সামৰ যে পেপাৰ লিক হৈছে সেইটো ফাৰ্ষ্ট ইনষ্টেঞ্চ বুলি নহয় যোৱা 10 বছৰত প্ৰায় 90 পেপাৰ লিকছ হৈছে চ' এই 90 এক্সামিনেশ্যনৰ ষ্টেটৰ এক্সামিনেশ্যনে হওক বা চেণ্ট্ৰেল এক্সামিনেশ্যনে হওক যোনখিনি পেপাৰ লিক হৈছে সেইটোৰ কাৰণে আমাৰ more than 6 to 7 crore ষ্টুডেণ্টছৰ লাইফ এফেক্ট হৈছে কাৰোবাৰ সময় নষ্ট হৈছে কাৰোবাৰ টাইম পাৰ হৈ গৈছে বা কাৰোবাৰ কোনোবাইতো আমি এই নীট এক্সামতে আমি লাষ্ট এই নীট পেপাৰ এক্সামতে আমি দেখা পাইছোঁ যে অলমষ্ট 12 ষ্টুডেণ্টছে ছুচাইড কৰিলে চ' এইখিনি যে হৈ আছে এইটো কোনে দায়িত্ব ল'ব Who is responsible for this? আমি সকলোৱে মাত লগাই আছো আপোনালোকে সকলোৱে দেখিছে দিল্লীত প্ৰটেষ্ট চলি আছে বেলেগ বেলেগ ঠাইত বহুত জাগাত প্ৰটেষ্ট চলিছে কিন্তু আজিলৈকে আমি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা বা আমাৰ এডুকেশ্যন মিনিষ্টাৰৰ পৰা আমি আজিলৈকে একো একাউণ্টেবিলিটি দেখা নাই আনকি আমি গভৰ্ণমেণ্টৰ পৰা একো একাউণ্টেবিলিটি দেখা নাই ধৰ্মেন্দ্ৰ প্ৰধান আমাৰ এডুকেশ্যন মিনিষ্টাৰ তেওঁক ৰিজাইন কৰিবলৈ কাৰণে অন মৰেল গ্ৰাউণ্ডছ এটলিষ্ট তেওঁ ৰিজাইন কৰিব লাগিছিলে বা এটলিষ্ট তেওঁ এটা ষ্টেটমেণ্ট এটা হ'লেও দিব লাগিছিলে বা আমাৰ প্ৰাইম মিনিষ্টাৰেও ষ্টেটমেণ্ট দিব লাগিছিলে বিকজ এইটো এটা সৰু কথা নহয় যে 12জন ষ্টুডেণ্টে যে ছুচাইড কৰিলে তেওঁলোকৰ লেটাৰতে আমি দেখা পাইছোঁ যে কিমান তেওঁলোকে ডিপ্ৰেছড হৈছে কিমান তেওঁলোকে আঘাত পাইছে ফৰ হোৱাট এভাৰ হেড হেপেণ্ড সেইটো কাৰণে কিছুমানে ফেচ কৰিব পৰা নাই সেই লছটো তো তেওঁলোকে সেইকাৰণে ইমান ডাঙৰ এটা ষ্টেপ ল'বলগীয়া হ'ল চ' আমাৰ এইটো প্ৰগ্ৰামৰ পৰা মুঠতে আমি এইটো ক'ব বিচাৰিছোঁ যে আমি ষ্টুডেণ্টছৰ ভইচ আমি হ'ম আমি ষ্টুডেণ্টছক যিমান আমাৰ ফালৰ পৰা ছাপৰ্ট লাগে আমাৰ ফালৰ পৰা যিমান ছাপৰ্ট লাগে আমাৰ ফালৰ পৰা যিমান ফাইট দিব লাগে গভৰ্ণমেণ্টৰ এগেইনষ্টত আমি দিবলৈ ৰেডি আৰু আমি আনটিল এণ্ড আনলেছ ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন নকৰে আমি তেতিয়ালৈকে আমাৰ এই মুভমেণ্টটো আমাৰ এই প্ৰগ্ৰামটো আমি শেষ নকৰোঁ আমি লাগি গৈ থাকিম আৰু আমি বিচাৰোঁ যে তেওঁলোকে এই আমি ভাবোঁ যে তেওঁলোকে ফাইনেলি অন মৰেল গ্ৰাউণ্ডছ তেওঁলোকে ডিচিশ্যন এটা ল'ব আৰু এইটো প্লেটফৰ্মৰ পৰা মই আৰু এটা কথা ক'ব বিচাৰোঁ আমাৰ ইউথক ক'ব বিচাৰোঁ আপোনালোকেহে ফিউচাৰ হয় আমি এতিয়া যিয়ে কৰি আছোঁ পলিটিচিয়ানছে হওক বা বিভিন্ন ধৰণৰ এই দেশখন আমি আপোনালোকৰ হাততহে দিম তো আপোনালোকেহে আমাৰ দেশৰ ফিউচাৰ চ' আপোনালোকে এইটোতকৈ বেছি আপোনালোকে যুঁজিব লাগিব এইটোতকৈ বেছি আপোনালোকে নিজৰ কাৰণে থিয় হ'ব লাগিব নিজৰ কাৰণে মাত উঠাব লাগিব আৰু এইটোতকৈ বেছি আপোনালোকৰ এডুকেশ্যনেল ৰাইটছৰ কাৰণে আপোনালোকে এই ফাইটটো লাগি যাব লাগিব এট দ্য ছেইম টাইম মই এজ এ পেৰেণ্ট মই পেৰেণ্টছবোৰকো ক'ব বিচাৰোঁ যে আপোনালোকে ওলাই আহক আপোনালোকে নিজৰ নিজৰ বাচ্চাবোৰৰ ফিউচাৰৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই মাত উঠাওক কিয়নো ৱেন ইট ইজ টু লেট আমি এতিয়া ক'ব পাৰোঁ যে মোৰ ঘৰততো একো প্ৰব্লেম হোৱা নাই মোৰ ল'ৰা ছোৱালী এতিয়ালৈকে এক্সাম দিবলৈ বয়স হোৱা নাই চ' মই এতিয়া কৈ কি কৰিম আমি সেইটো ভাবিব পাৰোঁ কিন্তু ডেট ইজ নট ৰাইট এভৰি চিলড্ৰেন ইজ আমাৰ দেশৰ ফিউচাৰ হয় আৰু আমি
সকলো ষ্টুডেণ্টৰ কাৰণে আমি আজি আগবাঢ়ি আহিব লাগিব আমি যদি ৰৈ থাকোঁ মোৰ ঘৰত কেতিয়াবা কিবা হ'লেহে মই মাত দিম তেতিয়ালৈকে বহুত দেৰি হৈ যাব চ' মোৰ পিনৰ পৰা মই আগ্ৰহ কৰিছোঁ গোটেই পেৰেণ্টছকো যে আপোনালোকে ওলাই আহক আপোনালোকে ভইচ ৰেইজ কৰক এগেইনষ্ট দিছ এডুকেশ্যন ছিষ্টেম যোনটো আমাক কমপ্লিটলি ফেইল কৰিছে অন অল গ্ৰাউণ্ডছ আৰু